BJPनि मावफुं सोद्रोमा इमानुएल मुसाहारिखौ सोंखारिदों बुंथिगिरि बिश्वजित दैमारिया। इमानुएल मुसाहारिया BJP हान्जानि थांखिनि बेरेखायै थांनानै उदां बिजाथि महरै तामुलपुर बियाबाव नमिनेशन होदोंमोन। बेखौ लानानैनो तामुलपुराव दावबायहैनाय समाव फिनजाथाय होयो आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारि बिथाङा। মই ভাবোঁ তেওঁ উঠাই লোৱা নলোৱাৰ লগতো কোনো কথা নাই। এতিয়া তেওঁ অলৰেডি অৱমান্য কৰিছে কিবাটো বিজেপি দলে। নিশ্চয় বিজেপি দলৰ সেই ক্ষেত্ৰত মানে কি ধৰণৰ মানে ব্যৱস্থা ল'ব লাগে, ইয়াৰ নিয়ম নীতি থাকিব। নিয়ম নীতিৰ আধাৰত নিশ্চয়কৈ ইয়াৰ ওপৰত কিবা নহয় কিবা এটা ব্যৱস্থা হ'ব। কিন্তু তামোলপুৰত এতিয়া ইমানুৱেল মুছাহাৰী আৰু বিজেপি হৈ থকা নাই। তেওঁ যিহেতু প্ৰাৰ্থী প্ৰদান কৰা মানে তেওঁ বিজেপিৰ নীতিৰ বাহিৰত, বিজেপিৰ নীতি নিৰ্দেশনাৰ বাহিৰত তেওঁ নিজে गुसि गयसे गोदान जिल्ला तामुलपुरखौ जिल्ला महरै मावफुंनायनि सोमोन्दैयावबो बिश्वजित दैमारि बिथाङा ओरैबायदि बुङो। तामुलपुर जिल्ला अलरेडी माने किबात पास হৈ গ'ল, বিধানসভাত পাস হৈ গ'ল। এতিয়া কাৰ্যক্ষেত্ৰত ইয়াত আপোনাৰ মানে কি কয় এডমিনিষ্ট্ৰেটিভ ব্যৱস্থাটো মানে কাৰ্যকৰী কৰিব লাগে। তো হিটোৰ কাৰণে আমাৰ তামুলপুৰ ডিষ্ট্ৰিক্টখনত প্ৰত্যেকটা ডিপাৰ্টমেণ্টেল অফিসবিলাক ডিস্ট্রিক্ট লেভেল অফিস কৰিব লাগাৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা ইয়াৰ প্ৰক্ৰিয়াটো চলি আছে। এটা ডিস্ট্রিক্ট হোৱাৰ লগে লগে আজি সেই ডিস্ট্রিক্টটো বেলেগৰ লগত সম্পৰ্ক নাথাকে। গতিকে সেইকাৰণে বিভাগীয় কামবিলাক কৰিবৰ কাৰণে তামুলপুৰ সাব ডিভিজন লেভেলৰ অফিসটো ডিস্ট্রিক্ট লেভেলৰ অফিস হ'ব লাগে আৰু সেইবিলাক কৰাৰ কাৰণে প্ৰত্যেকটা ডিপাৰ্টমেণ্টক এতিয়া নিৰ্দেশ দিয়া হৈছে আৰু ট্ৰেজাৰীও লাগে। এতিয়া ট্ৰেজাৰীৰ কাৰণেও ব্যৱস্থা লোৱা হৈছে। গতিকে সেইবিলাক হৈ গ'লে মই ভাবোঁ নৱেম্বৰ মানত মানে তামুলপুৰটো জিলা হিচাপে মানে কাৰ্য কৰা হ'ব। এই ইলেকশ্যন নাথাকিলে হয়তো অক্টোবৰৰ লাষ্ট ফালে মানে হ'লে হয়, কিন্তু নৱেম্বৰ মানত হ'ব। কাৰণ এতিয়া ডিচিক মাত্ৰ বহাল দিলেও ডিপাৰ্টমেণ্টবিলাকে যদি দায়িত্ব ল'ব নোৱাৰে তেতিয়া ইয়াৰ কাৰণে অসুবিধা হ'ব। সেইকাৰণে যেতিয়াই ডিষ্ট্ৰিক্ট হিচাপে ডিচি বহিব সেইদিনাৰ পৰাই ডিষ্ট্ৰিক্ট হিচাপে প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ কামটো ইয়াতে কৰিব পৰা হ'ব লাগিব। এইখিনিয়ে মাত্ৰ বাকী আছে। बाक्सानिफ्राय दीपक कुमार पाठक इनसाइड एनी बर'।